তাৰে দিছে কোন আছে এই আমাৰ অশোক সিংহাল বুলি কয় এজনক কেবিনেট মন্ত্ৰী দি দিছে নহয় জানো এই জাতি মাটি ভেটি কথা কোৱা চৰকাৰখন আমাৰ সকলো সম্পদ আমাৰ সকলো অধিকাৰ তেওঁলোকে নিজৰ সেই বণিক শ্ৰেণীৰ হাতত অৰ্পণ কৰিছে আজি বিজেপি চৰকাৰখনে কয় যে জাতি মাটি ভেটি খিলঞ্জীয়াসকলক জাতি মাটি ভেটি অধিকাৰ দিম কিন্তু আমাৰ পৰাই তেওঁলোকে আমাৰ সম্পদখিনি আমাৰ মাটি তেওঁলোকে কাঢ়ি কাঢ়ি অন্যসকলৰ আগত গতাই দিছে আজি তেওঁলোকে কয় যে আমাৰ খিলঞ্জীয়া মানুহৰ ওচৰত অৰ্থনৈতিক অধিকাৰ থাকিব লাগে কিন্তু আজি আমাৰ খিলঞ্জীয়া মানুহৰ অৰ্থনৈতিক অধিকাৰখিনি তেওঁলোকে বনিয়া শ্ৰেণীৰ হাতত গতাই দিছে আজি খিলঞ্জীয়া ল'ৰাই কান্দিবলগীয়া হৈছে খিলঞ্জীয়া আজি কাৰ্বি আংলঙে যেনেকৈ কান্দিছে আজি অসমৰ চকে কোণে থকা বসবাস বিভিন্ন জাতি জনগোষ্ঠী কান্দিছে আৰু এই মঞ্চত আমি এটা কথাই স্পষ্টভাৱে ক'ব বিচাৰোঁ আজি কাৰ্বিসকল অকলে নহয় কাৰ্বি আংলঙত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী খিলঞ্জীয়া মানুহ মই ইয়াত বহুত গামোচা পিন্ধি লৈ অহা আমাৰ অসমীয়া মানুহৰ মই দেখিছোঁ তেওঁলোকো যাতে এই মানুহখিনি যাতে অকলীয়া নহয় তাত আমি সদৌ অসম সমাজ কংগ্ৰেছ ছাত্ৰ সন্থাই এই কাৰ্বি আংলঙৰ কাৰ্বি ৰাইজৰ লগত আছোঁ বুলি আপোনালোকৰ আগত আমি প্ৰতিশ্ৰুতি প্ৰদান কৰিছোঁ আপোনালোকে নাভাবিব আমি আগতেও কৈছোঁ আমি কৈছোঁ যে কাৰ্বি আংলঙৰ পিজিআৰ ভিজিআৰ যিখিনি মাটি যিখিনি বহিৰাগত পৰা অতিভোগে উচ্ছেদ কৰিব লাগে বুলি আমি প্ৰেছ মিট পাতি আমি বিভিন্ন সংবাদ মাধ্যমত পাতি সমাজ আছে ছাত্ৰ সন্থাৰ লগতে সমাজ প্ৰচাৰী যিকেইটা জাতীয় সংগঠনে আছে আমি বাৰে বাৰে কৈছোঁ যে এইখিনি উচ্ছেদ কৰিবই লাগিব আৰু এই সংগ্ৰামখনত আজি আমাৰ সকলোৱে শ্ৰদ্ধাৰ তেখেতলোকক মই খুব কম সময় পাইছোঁ যে এজন সংগ্ৰামী নেতা জন্ম নহয় সময়ে এজন নেতাক সৃষ্টি কৰে সেই সৃষ্টি কৰা নেতাজনে আমাৰ শ্ৰদ্ধাৰ বন্ধুবৰ্গ নিশ্চয় সংসাৰ ডাঙৰীয়া আমি অকলে আছে বা তেওঁ সমষ্টিসকল অকলে আছে বুলি নাভাবিব আপোনালোকৰ সবল পথে ছাত্ৰ সন্থা আছে আৰু আপোনালোকৰ সবল পথে ছাত্ৰ সন্থাই সহযোগ কৰিব মই এই মঞ্চখনৰ পৰাই আপোনালোকৰ লগত প্ৰতিশ্ৰুতি দি মই বহুত বিহুব পাইছোঁ যোৱাকালি অহা আৰু এই মঞ্চখনৰ পৰাই মই এই চমু বক্তব্য সামৰণি মাৰি মই ইয়াৰ পৰাই বিদায় মাৰিছোঁ ধন্যবাদ জয় অসম জয় কাৰ্বি ৰাইজ ঐক্য জিন্দাবাদ ধন্যবাদ থাকিল আমাৰ আন্দোলনৰ প্ৰতি তেওঁলোকৰ সংহতি প্ৰকাশ কৰাৰ কাৰণে আৰু ইয়াৰ পিছত মই অনুৰোধ কৰিম আমাৰ সভাত উপস্থিত থকা আৰু আমাৰ এই ভূমি ৰক্ষা আন্দোলনৰ আৰম্ভণিৰে পৰা আমাৰ লগত একেলগে মই এই সভাস্থলী থকা বুলিয়েই নহয় তেওঁলোকে কুকুলীয়াৰ পৰা আৰম্ভ কৰি তৰাজমীৰ পৰা হাওৰাঘাট গোটেই কাৰ্বি আংলঙৰ বিভিন্ন অঞ্চলত আমাৰ এই আন্দোলন সফল হ'ব লাগে বুলি তেওঁলোকে প্ৰতিপালন কাৰ্যসূচী হাতত লৈছিলে গতিকে আমাৰ মাজত উপস্থিত আছে অসমীয়া ভাষী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সাধাৰণ সম্পাদক নৱজ্যোতি শইকীয়া ডাঙৰীয়া আছে গতিকে এখেতকো সমূহ ভাষণ দিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ সংগ্ৰামী ৰাইজ জয় জয়কাৰক মই সংগ্ৰামী অভিবাদন জনালোঁ আজি এই খেৰণীৰ খেলাংপি ইতিহাসত খোদিত হোৱা এখন ঠাইৰ নাম হ'ল য'ত সমগ্ৰ খিলঞ্জীয়া ভূমিপুত্ৰ এটা ছাতিৰ তলত আজি অৱস্থান ল'লে এই আৰম্ভণি এই সময় আজি আহিব এইকাৰণে যে প্ৰতিদিনে আমি অকলশৰীয়াকৈ থকাৰ পিছত অসমৰ তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি খিলঞ্জীয়া জনগোষ্ঠী শেষ হৈ গ'ল আজি ৭৫টা স্বাধীনতাৰ হোৱাৰ পিছত ৭৫টা বছৰ অতিক্ৰম কৰিব খিলঞ্জীয়াক কিন্তু ভাগ ভাগ কৰি পেলালে ত্ৰিপুৰীসকল আজি তেওঁলোকৰ অস্তিত্ব শেষ হ'ল আৰু শেহতীয়াকৈ এই অসম মূলকৰ কাৰ্বি জনগোষ্ঠীটোক প্ৰথম তেওঁলোকে কুঠাৰঘাত কৰিবলৈ চেষ্টা কৰিছে যে কেনেকৈ এই খিলঞ্জীয়া জনগোষ্ঠীটোক শেষ কৰিব পাৰি কাৰণ এই প্ৰথমখন কাউন্সিল আছিল গতিকে এই প্ৰথমখন ভাৰতবৰ্ষৰ সংবিধান গঢ়াৰ পিছত যি কাউন্সিল গঠন হৈছিল ইয়াক যদি শেষ কৰিব পাৰে তেতিয়াহ'লে সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল ত্ৰিপুৰা পৰা শেষ কৰি আমি এইফালে ইয়াৰ কাৰ্যালয়ত প্ৰথম যাব এই যুগখনতে আমাৰ সুখ আমাৰ বেদনা যিমান আছিল আমি সকলো খিলঞ্জীয়া ভূমিপুত্ৰই আমি ত্যাগ কৰি আমাৰ লগত থকা আৰু একেটা চাকৰি লগত আজিৰ পৰা আমি অৱস্থান ল'লোঁ ইয়াৰ দুটা কাৰণ হৈছে প্ৰথম হৈছে আমি সকলো তেতিয়াই আমাৰ মন মগজুত আমাৰ ক্ৰিয়া কৰিছিল যোনদিনাখন ইয়াত ধনী হৈছিল আমাৰ ৰেলী চাইনিজ গ'বে কিন্তু ইমান সাধাৰণ শ্লোগান নহয় এই মংগোলীয়সকলক গ'বে কৈছে মানে আমাৰ মূল
আমি সভ্যতাই গঢ় দি আহা, কাৰণ আমি হৰপ্পা সভ্যতা প্ৰথম গঢ় দিছিলোঁ। আমাৰ পূৰ্বপুৰুষসকলে প্ৰথম সভ্যতা গঢ় দিছিল আৰু ধ্বংস কৰিছিল ভাৰতবৰ্ষত। এতিয়া আমাৰ ইয়াত যি চাইনিজ প্ৰৱেশ গৈছে, তেওঁলোকৰ পূৰ্বপুৰুষসকলে আহি পেলাই ইয়াত সেই সভ্যতা ধ্বংস কৰি উঠাইছিল। আৰু আজি আমি ইয়াত খুব